সকলোৱে কৈ থাকে মিনি ব্লগ দিবাচোন আজি বোলো মিনি ব্লগ এটা বনাওঁ বুলি মই যাবলৈ লৈছোঁ আমাৰ পেহীহঁতৰ ঘৰলৈ লগৰটোকো লৈ আহিছোঁ তাক মামাকৰ ঘৰত নমাই তো মই পেহী ঘৰলৈ যাম তো ধুনীয়াকৈ বাইকত তেল চেল ভৰাই আমি আহি পালোঁ পেহীহঁতৰ গাঁওখনত আহি মোৰ বহুত বেছি ভাল লাগে কাৰণটো হৈছে যে পেহীহঁতৰ ঘৰটো পাহাৰৰ মাজত আবদ্ধ আৰু এতিয়া যে দেখিছা মোৰ পিছপিনে থকা পাহাৰখন এই পাহাৰখনতে ল'ৰালি কালত বা আৰু মই আহি বহুত উমলিছিলোঁ তাক ধুনীয়াকৈ তাৰ মামাকৰ ঘৰত নমাই দিলোঁ আৰু এতিয়া মই পেহী ঘৰলৈ গৈ আছোঁ কিন্তু পেহী ঘৰত আহি দেখোঁ যে বহুত ডাঙৰ এটা খানা আয়োজন কৰিছে গোটেই গাঁওখনৰ মানুহ মিলি হেনো এইখিনিতে খানা খাব আৰু পেহীহঁতক খানা খোৱাত অসুবিধা নকৰিতো আমি দুইটা ঘৰলৈ বুলি তালি টোপোলা বান্ধি ওলাই দিলোঁ আৰু ঘৰ পাই ধুনীয়াকৈ ভেলা ঘৰত গৈ একদম ডান্স কৰাতহে লাগি গ'লোঁ গাইছ মোৰ আজি দীঘল ভিডিঅ'টো চাবলৈ নাপাহৰিবা দেই গোটেই ৰাতি কেনেকৈ তাণ্ডৱ নৃত্য কৰিলোঁ তো লং ভিডিঅ'টোত গোটেইখিনি দেখাই দিম আৰু এনেকৈ অলপ টাইম তাণ্ডৱ নৃত্য কৰি আমি আহিছোঁ পূৰা আমাৰ দলঙত ছানছেট ভিউ ল'বলৈ তো ছানছেট ভিউ লৈ ঘৰ আহিলোঁ আৰু ঘৰ আহি দেখোঁ যে দেউতাই পূৰা একদম মাছ আৰু মাংস বনোৱাত পূৰা ব্যস্ত হৈ পৰিল